গাইস আমি আহিছো আমাৰ ইয়াতে খোলা নতুন ৰেষ্টুৰেণ্ট এখনলৈ এয়া পাহিয়ে মই কিবা কিবি কাম আছিলে তাৰে কৰিবলৈ আহিলো দুইজনী আহি পিনি বহিছো এম্বিয়েন্সটো বিৰাট ধুনীয়া আপোনাক দেখুৱাই দিছো কোন কোন আহিছে বাৰু আমাৰ ইয়াৰ কমেন্ট কৰিব দেই নহাসকল আহিব পাৰিব চাই আছে মেনু এতিয়ালৈকে ডিসাইড কৰিব পৰা নাই কি খাব মুখ চুখ খং উঠি গৈছে ডিসাইড কৰিব পৰা নাই দেখি মানে মমো নাই যে মমো চবৰ ফেভৰেট বুলি ক'ব পাৰি আৰু সেইটো মানে মুখ চুখ ফুলি গৈছে ৰাইজৰ বাপেকক খাবলৈ পইচাও খুজিলে কিন্তু বেড লাগ মমো নাই বুলি কৈছে সেয়া চাই আছে কি খাব বহি টাইম পাছ কৰি থকা গৈছে তাকে আপোনালোকে কোনোবা আহিব পাৰে নতুনকৈ খুলিছে এখন সৰু কথাত মই বহি আছোঁ খাৱা খাদে যেনেকৈ বৰ্তমান অহা নাই কিডলি 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 খাব ভোক লাগি আছে দে খাবলৈ ৰখি আছে এতিয়া তুমি পানী খাই লোৱা আৰু ফৰ ইউ সেইটো তোমালৈ আনিছো মই থেংক ইউ দেৱ থেংক ইউ ছ' মাছ ভেৰি মাছ থেংক ইউ আমি ফাৰ্ষ্ট আহিছোঁ দেই ইয়াত আজিলৈকে অহা নাই ভিউটো আপোনালোকক দেখাই দিছোঁ ইয়াত দেখিব পাৰিছে ধুনীয়া আছে শান্ত পৰিৱেশ চাওক মই সেইকাৰণে এতিয়ালৈকে ঘূৰি থাকোঁ এইফালে আপোনাৰ লেতেৰা লাগিব সেইকাৰণে নেদেখাওঁ এইটো খুলিবই পৰা নাই নমুনা খুলিব নাই পৰা সেয়া পাৰিলে হাততালি বজাওক হাততালি গাইছে আমাৰ আহি গ'ল অৰ্ডাৰ মোৰ মাতটো ভাঙি আছে চ' ইগন'ৰ মাই ভইচ এয়া চুচে কি হবে এনেকুৱা দবাপিত বৰষুণ দিছে আজি কেনেকৈ যাম ঠিক নাই চাওকচোন বেয়া জোৰছে আনিছে বৰষুণ আৰু বেয়া দিছে ঘৰ আজি কেনেকৈ পাম এনেকুৱাকৈ বৰষুণ দিলে পুৰাই বৰষুণ তিতি গ'ল সেয়া ঘড়ী চৰি অৱস্থা কাঢ়ি লৈ গৈছে পিন্ধি অহা গতি এয়া বৰষুণৰ বতৰ বগা পেণ্ট মা কি গতি খালো বলো বৰষুণতো ৰেডি দিলোঁ এতিয়া যাওঁ এতিয়া অপুৰ দাৰ ঘৰলৈ যাওঁ ভিনদেউৰ ঘৰত বিহু খাই যাওঁ চলো চলতে হে আমাৰ মানে মই পাহিমৰক লৈছিলোঁ লগতে মিলি যাওঁ ঠাণ্ডা লাগছে সঁচাকৈ ষ্টাইল মাৰি অহা এই লাভটো নহয় বতৰ এই কিন্তু চব টাউন কা কেঁচা ৰাস্তা হে बगा पेन का गोटी ये है ये भूखा लगता है गड्ढा ही गड्ढा है इलेक्शन आ रहा है कोई ठीक कर दीजिए हमारा रास्ता हमारा टाउन का रास्ता हमारा हिंदी भी बहुत ठीक है सागर है ये देखो ममार ब्रह्मपुत्र देखिसे নহয় এজাক বৰষুণত হৰ কথা গতি এনেকুৱা তাতকে কি কম এয়া এয়া গোটেইটো বেয়া নহয় পিছে এডোখৰে বেয়া অকল কিন্তু তথাপিতো ঠাণ্ডা লাগিছে ইমানে ঠাণ্ডা লাগিছে কপি কপি আহিলো এই অভিনন্দৰ ঘৰ পালোহি একদম কপি কপি আহিলো মই কৈছোঁ ইমানেই ঠাণ্ডা লাগিছে মানে আৰু মোৰ চুলিকেইডাল চাওক এজাক বতাহত চুলি গতি এনেকুৱা ইমান মানে সঁচাকৈ বেলেগ ঠাণ্ডা লাগিলে ন বিহু খাবলৈ সোমাইছোঁ বৰষুণৰ বতৰত মইনা নুঠে মটৰত ইমান ধুনীয়া লাগিছে হালধীয়া একদম হালধীয়া মিঠা ন মজা ভেৰি টেষ্টি এয়া মোৰ ভিনদেউৰ ঘৰত সোমালোঁ এয়া দৈ খাবলৈ দিছে মায়ে জলপান দিম বুলি কৈছে জলপান নাখাওঁ তাতে পিনে খায়ে আহিছোঁ পাহি আকৌ বাপেকৰ পৰা পইচা খুজি লৈছিলে কিন্তু মই খুৱাইছোঁ দেই পাহি বেলেগ খানা পচুলে বাপেকক পইচাকেইটা খুজি লৈছে তাৰপৰা এয়া মায়ে বিহু চাহ দিলে কেক মায়ে বনোৱা নিমকি পিঠা
খালো ধুনীয়াকৈ ঠাণ্ডা লাগিছে কপি আহিলোঁ টাউনৰ পৰা আহিলোঁ অপোনাঘৰত সোমালোঁ সেইখিনি মানে ভিনদেউঘৰত সোমালোঁ তাৰপিছত ওলাবলৈ আকৌ বৰষুণ দিলে আকৌ এতিয়া আহিলোঁ এনেকুৱা ঠাণ্ডা লাগিছে আহিছোঁ টাউনৰ সেই পানীখিনিৰ পৰা বাচি আহিলোঁ এই জমনি আহি পিনি কাটতে ভৰাই দিলে পেণ্ট চব বাচি একে বহিছে পেণ্টত বোকা একদম কি যে আহি পাই গ'লোহি কেনেকুৱা বতাহ দিছে এনেকুৱা বতাহ এনেকুৱা মানে দিছে এনেকুৱাকে বতাহ দিছে ক'ত দিছে আপোনালোকে ক'ৰ পৰা চাই আছে আজি দিনটোত ক'ত আজি 16 তাৰিখ ক'ত বৰষুণ দিছে কমেণ্টটো কৰি দিব দেই ক'ত দিছে ঠাণ্ডা ইমান ঠাণ্ডা লাগিছে কপিও পাইছোঁ পিটি চাইডে যে একদম বেলেগ বতাহ লাগিছে মোক কোনফালে লাগিছে কৈ দিলে তোৰ কোনফালে লাগিছে চব ভাল লাগিছে তোৰ গোটেই ঠাণ্ডাত ধৰি গৈ আহিছোঁ গোটেই এটা মানে জেগাই আছে ন চবতে বোকা আজি বোলো হেৰি কি কয় যাওঁতে মানে আহিছোঁ বিহু বতৰ অকণমান ভালকৈ যাওঁ বিহু বতৰ ভালকৈ যাওঁ বগা পেণ্ট পিন্ধি যাওঁ বগা পেণ্ট পিন্ধি অহা গতি এয়া একাশে কৰিলে এয়া ধুৱাই দিলে পূৰা আৰু বৰষুণ এটাত কিন্তু লাগিছিলে আকৌ ন লাগিছিলে গছ গছনিবোৰ শুকাই গৈছে বুলি কৈছে ঠাণ্ডা 2 hours later টাউনৰ পৰা আহি এয়া বিহু মাৰিবলৈ আহিলোঁ সাজি কাচি মানে মই বিহু মৰাই নাই নহয় আজি 3 দিন হৈ গ'ল বিহু মৰা তো আজি ওলাই আহিলোঁ তো বিহু মৰাংগে বুলি এয়া বিহু মাৰিবলৈ লৈছোঁ আৰু এজনী মই এইজনী ৰুবি কি খবৰ সকলোৱে আজি বিহু মাৰিবলৈ ওলালোঁ কালিও ওলাইছিলোঁ বিহু মাৰিবলৈ কিন্তু আজি আকৌ ওলালোঁ বিহু মাৰিবলৈ কালি বিহু মৰা ইমান ভিডিঅ' কৰা নহ'ল আজি ওলাই কৰি এতিয়া আমাৰ ঘৰত মানে মাৰিব মই একে ঘৰমান মাৰিলোঁ ভিডিঅ' অকণমান কৰি থৈছোঁ আৰু এতিয়া মই আমাৰ ঘৰত মাৰিবলৈ আহিছোঁ যিহেতু আমি আদৰিম যিহেতু সেইটো কাৰণে মই গুচি আহিলোঁ এয়া চাইডৰ মানুহ ঘৰত মাৰি আছে আৰু এতিয়া আমাৰ ঘৰ পাবহি আৰু আমি আদৰিম আৰু দেখুৱাম আপোনালোকক চাই থাকক আহিবলৈ লৈছে আমি আদৰিবলৈ ঠিক ঠাক কৰিছোঁ Yeah.
কৰা পৰিত্ৰাণ লাতুৰ ভৈলো হৰি বিষয় বিকল উদ্ধাৰ কৰা প্ৰভু চৰণ কমল পতিত পাৱন হৰি পতিত পাৱন পতিত মনে ৰাখিলে নাম পতিত পৰিয়ালে লৈ ভৱকূপত ভক্তিৰ প্ৰসাদময় গোট চৰণত প্ৰভু ভক্তিৰ প্ৰসাদময় গোট চৰণত বোলে মই অনা থকতে কৰহ পৰমানন্দ দাস বুলি ধৰি মনত থৈ নিজৰ ভিতৰ সময়ত আঙুলি মুখত কৰোঁ দান্তে তুলি ধৰোঁ কেক চিঙি দিওঁ চৰণত প্ৰভু কেক চিঙি দিওঁ চৰণত হয় প্ৰভুসকল আজি এই বুঢ়া নামঘৰৰ হুঁচৰি দলটি আহি এই দুটি পৰিয়ালৰ মাজত এই চোতালতে পদধূলি পেলাইছেহি দুটি পৰিয়ালে কি হয়নো গোহাৰি জনাব তেখেতসকলৰ ঘৰখনৰ হোমৰ অৰ্থেই এজুৰি এজুৰিকৈ বৈকুণ্ঠ গুৱাপান অৰিহণা সমনিতে আগবঢ়াই তলে বস্ত্ৰ বান্ধি দহুৱাঙুলি কীৰ্তনজলি কৰি এভাগী সেৱা ধৰি আছে এই সেৱাভাগীকে প্ৰভু ভগৱন্তই মোৰ বুলি লৈ সেৱকীসকলে যি মনে কামনা কৰিছে মনৰ কামনাখিনি সিদ্ধি কৰক বোলে কামনাত লাগি কৃষ্ণ কামনা সিদ্ধি কৰে ইতিমধ্যে ডাঙৰ পৰিয়ালৰ ল'ৰাটো ইনকমৰ পথ নাই তেখেতকো যে আমি যদি তেওঁ যদি কোনোবাখিনিত চাকৰি ক্ষেত্ৰত কিবা বাধা বিঘিনি আছিলে সকলোবিলাক নিলগৰ ঢৌ নিলগতে মাৰ নিয়াই তেওঁ ল'ৰাটোও যেন গভৰ্ণমেণ্ট চাকৰি দি পাবলৈ আমি প্ৰভু ৰাইজৰ বৰজবাইকে যেন তেওঁ চাকৰিটো হ'ব লাগে এই কামনা কৰিছোঁ আৰু দ্বিতীয়তে হ'ল আমাৰ এই সৰু পৰিয়ালটি সৰু ল'ৰাটি তেওঁ এই চাকৰি ক্ষেত্ৰত কিবা লাগি আছে বোলে তেওঁ যদি কোনোবাখিনি চাকৰি ক্ষেত্ৰত বাধা বিঘিনি আছে প্ৰভু ভগৱন্তৰ ওচৰত সকলোবিলাক ৰাইজৰ বৰজবাইকে নিলগৰ ঢৌ নিলগতে মাৰ নিয়াই তেওঁ মনৰ কামনা পূৰণ কৰিব তাৰ পাছতে হ'ল সৰু পৰিয়ালৰ সৰু যি ছোৱালীগৰাকীও বিবাহখনি ইতিমধ্যে আঙুঠি পিন্ধাই থৈছে আৰু ইতিমধ্যে বিয়াখনিও হওঁ হওঁ অৱস্থা হৈ আছে তেওঁ যদি বিবাহৰ ক্ষেত্ৰত কোনোবাখিনিত কিবা অপায় অমংগল বাধা বিঘিনি আছিলে সকলো এই আজি বিহু মৰাৰ পাছতে আমাৰ ঘৰৰ মানে পাছতে খানা আছিলে আৰু তৰ্কিৰ লগত খানা খাবলৈ আহিলোঁ এই আমাৰ ভকতসকল আকৌ ডেকাসকলে বহিছে ভাত খাবলৈ সকলোৱে ভাত খাই আছে ময়ো কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ যিহেতু ওচৰতে আছিল ভাত খামেকৈ ৰখি আছে ভাত নেখালে নাযায় সিহঁতি বিহু মাৰিবলৈ আহে ভাত খাবলৈ অকল চাওক চোফাত বহি কেনেকৈ লাইট পাতি আছে ভাতকেইটা খামকৈ খকুৱা বহি আছে খামকৈ মানে এজনী খকুৱা এজনী বহি আছে টোপনি এনে খাবই যাবই মুঠতে টোপনি মাৰি হ'লে খাই যাব এই খাবলৈ পোৱা মানুহবোৰ খাওঁ খাওঁ মূৰ্তি ধুই আছে খাইছে নিমখ নহ'ল বুলি কৈছে দেখিছে কেনে বদনাম গাইছে ৰাইজ দেখিছে এয়া গাইছ মই ভাত খাই আছোঁ The next day. গাইছ আজি আকৌ বিহু মাৰিবলৈ ওলাই আহিছোঁ দেই অকণমান দেখুৱাওঁ আপোনালোকক কেইজনী মাওঁ
হাতত বিস্কুট চকৰাইজ কি বুলি ক'ব বাৰু আমাৰ এয়া চাদৰত এয়া গাইজ বিহু মাৰিবলৈ গৈছিলোঁ এয়া আহিছোঁ একদম কাপোৰ কানি একেবাৰে খুলি আহিছোঁ আৰু চিম্পুলকৈ আনিছোঁ ঘৰত মানে পটাপট আৰু ফ্ৰী হৈ খাব পৰাকৈ ফ্ৰেছ হ'ব পৰাকৈ এয়া ধৈৰ্য নাই এয়া ফুলি মেলি আহিছোঁ এয়া এইখিনি মই আজি আহিছোঁ এদিন বিহু মাৰিয়ে আছোঁ The next day. কি ক'ব সকলোতে আজি এয়া ভোট দিবলৈ যাব ওলাইছোঁ মাৰ লগত মা আকৌ মোৰ লগত এদিনো উঠা নাই স্কুটিত আজি উঠিম বুলি কৈছে ফাৰ্ষ্ট টাইম তাকে মাকে লৈ যাওঁ ভোট দিবলৈ আপোনালোকক দেখুৱাম মোৰ লগৰজনী ঘৰো আছে সেইখিনিত আমাৰ ইয়াৰ পৰা দূৰ হয় অকণমান দূৰ মানে চেণ্টাৰটো য'ত ভোট দিব লাগে যাবলৈ ওলাইছোঁ স্কুটিখন উলিয়াই ন তাৰপিছত দেখুৱাম আপোনালোকক ভোট দি কাক ভোট দিম মোৰ ফেভৰেট কোন হয় কাক ভোট দিম সেইটো ক'ম এইটো বলক এয়া মই ভোট দিলোঁ এইটো চেণ্টাৰ আমাৰ ভোট দি ওলাই আহিছোঁ এয়া মা চাওঁ আঙুলি মায়ে দিলে দেখাই দিয়া আঙুলিটো দেখাই দিয়া এয়া আমি দুজনী ভোট দিছোঁ এয়া ভোট দি আহি পালোহি আৰু চিধা এয়া আপাৰ ঘৰ পালোহি আপাৰ ঘৰ মানে মাৰ ডাঙৰ বায়েকৰ ঘৰ পালোহি এয়া ঘৰ মা সোমাই গ'লেই গম নাপায় মানে আমি খবৰ নিদিয়াকৈ ঘপককৈ আহিলোঁ সেইটো কথা জেঠু জেঠু কি কৰিছে জেঠু পাচি বনাইছে মই এতিয়া বেছি দেৰি হোৱাই নাই জেঠু মানে নিচা আমাৰ সম্বন্ধত নিচা কিন্তু মাৰ সম্বন্ধত জেঠু সেইটো কাৰণে মই জেঠু বুলি কৈছোঁ এই জেঠুৱে কাৰণে অকণমান কমকৈ শুনে সেইটো কাৰণে জোৰছে চিঞৰিব এয়া মই কৈছোঁ নহয় আপাৰ ঘৰ পালোহি খবৰ নিদিয়াকৈ এইগুলো আহিলোঁ ঘপককৈ বেছি দূৰ নাছিলে আৰু কাক ভোট দিলোঁ নক'লেও নহয় মোৰ ফেভৰেট ফুল পদুম ফুল মানে মই বিজেপিক ভাল পাওঁ মই বিজেপিকে ভোট দিওঁ মই 2 বছৰ ভোট দিছোঁ আৰু মই বিজেপিকে ভোট দিছোঁ এফালে বৌয়ে চাহ দিলে ভুজিয়া লস্কৰা মিঠৈ তিলপিঠা জেলপি গাখীৰ চাহ এয়া খাই লওঁ তেতিয়াহ'লে বিহু আজিকালি চবৰে এটাই প্ৰশ্ন কি ক'ম আৰু প্ৰশ্নটো চবেই গম পায় মানে যেতিয়া যাওঁ চবেই এটাই হয় মোৰ ভোট দিয়া আঙুলিটো দেখুৱাই লৈছোঁ চবেই এইটোৱে সোধে যে মোৰ বিয়া কেতিয়া চবতছে বিগ ডাঙৰ প্ৰশ্ন মোৰ বিয়া কেতিয়া য'ত যাওঁ চবেই সোধে মোৰ বিয়া কেতিয়া এফালে মাহঁতে কথা পাতি আছে হুলস্থুল আছে মোৰ বিয়া কেতিয়া কাক মই কিমান উত্তৰ দিম নাজানো বাছ এইটোৱে কথা যে মোৰ বিয়া কেতিয়া চবেই গম পাব মোৰ বিয়া কেতিয়া হয় চবকে ক'ম মই এফালে একদম ঢেৰ ভোট জলকীয়া খেতি কৰিছে ঢেৰ ভোট জলকীয়া লাগি আছে লেচু লাগিছে মই আহি ঘৰ পালোহি অকণমান দেৰি হ'ল ঘৰৰ পৰা ওলাই আহিছোঁ পদূলি ফালে বহুত ডাঙৰকৈ বৰষুণ দিলে একদম ভোটটো নিদিলেই একো ভোটৰ কোনো চিন নাই চাওঁ ভোট দিয়া ক'ত চিন সেয়া ভোট চোট নাই এইবোৰ বাঘৰে হাত নে বাঘিনীয়ে হাতে ধৰিব নোৱাৰি সেয়া সেই আমাৰ আগৰ এটা চেণ্টাৰটো হৈছে কিমান কপাল বেয়া চাওক সেইটো ঘৰ আৰু সেইটো এটা চেণ্টাৰ কিন্তু আমাৰ নাম নাই সেইটো চেণ্টাৰত আমাৰ দায়িত্ব নাই ভোট দিয়া গাঁৱৰ মানুহ উৎপাত কৰি আছে এয়া আমাৰ নতুন দৰা নতুন কইনাটো তুলিছে বিয়া হৈছিলে সেই তুলতুলিৰ লগত দদাই খুৰী ঘৰলৈ ফুৰিবলৈ আহিছোঁ সিহঁতি বিয়া পাতি প্ৰথম আহিছে মই ইয়াৰ লগত ময়ো আহিছোঁ আৰু পদূলিতে দেখিলে তাইও লগ ধৰি আনিলে খুৰীয়ে চাহ দিছে খাইছোঁ কৰিছোঁজনী পক্ষী খুৰী দদাই গোটেইখিনি কথা পাতি বহি আছোঁ ইয়াৰ হাতত চাহ কালি ৰাতি আৰু ভিডিঅ' নকৰিলোঁ এটাৰ পিছৰ পৰা আজি দিনৰ পৰা মানে কালি ৰাতিৰ পৰা যি বৰষুণ ষ্টাৰ্ট হ'ল বৰষুণ দিয়ে আছে ইমানেই বৰষুণ আমাৰ আগফালে পথাৰত চাইছোঁ কেনেকুৱা পানী হৈছে গোটেই চোতাল পদূলি বুৰি গৈছে পানী ইমানেই পানী হৈছে বৰষুণ দিয়ে আছে আৰু যদি এনেকৈ বৰষুণ দি দিব হ'লে চাওকচোন গোটেই ৰাস্তা চাওক পুখুৰী ৰাস্তা পদূলি চব সমান একো মানে আৰু এদিন যদি এনেকৈ বৰষুণ দিয়ে বানপানী হ'ব খাটাং সেইটো কথা এয়া এজনী মই চাবলৈ আহিছোঁ পানী ইমানেই পানী হৈছে পুখুৰী পামৰ পিছফালে এটা পুখুৰী ওলাই আছিলে তাত শ'ল মাছ মায়ে পুহিছিল মানে কি কয় মেলি থৈছিলে চব মাছ ওলাই আহিলে চব এয়া মাছ পানী চব কেনেকৈ সৰাই পানী ওলাইছে ইমানেই পানী মানে ইমানেই গোটেই ৰাতিটো যদি বৰষুণ দিয়ে আৰু সৰু বৰষুণ ডাঙৰ বৰষুণ বহুত ডাঙৰকৈ বৰষুণ দি আছে